ছোৱালীৰ ডিমাণ্ড আজি মই তাইক কিবা বনাই দিব লাগে, ফলেৰে কিবা বনাই বোলে গাখীৰ দি। ময়ো ভালকৈ বনাব নাজানো, কিন্তু তাই ইউটিউবত চাই মোক দেখাইছে, মা মোক এনেকুৱা বনাই দিয়াচোন। ময়ো ক'লোঁ হ'ব দিয়া ঠিক আছে, মই কামকেইটা কৰি লওঁ, তাৰপিছত মই তোমাক বনাই দিম। কিন্তু মই ভবা কথাবোৰ কেতিয়াও সিদ্ধি নহয় জানেনে, কিয় নাজানো। এনেকৈ ক'ব নাপায় বোলে, হ'লেও মই যিটো নহয় সেইটো নহয় বুলিয়ে কৈছোঁ। আগৰে পৰা বহুত কিবা কিবি সপোন আছিল, কিন্তু সপোনবোৰ সদায় আধৰুৱা হৈ ৰ'ল। আজি ঠিক ছোৱালীজনীৰ লগতো তেনেকুৱাই হ'ল। তাই বনাবলৈ কোৱা ধৰণে বনালোঁ। এইদৰে ফল আৰু গাখীৰ মিক্স কৰি তাত আইচৰ টুকুৰা দি এইদৰে বনাব চেষ্টা কৰিলোঁ, কিন্তু তাইৰ দেউতাকে বনোৱাৰ দৰে নহ'ল বোলে। তাই হ'লেও খালে, আৰু আচলতে কি হ'ল, বনাই থাকোঁতে ল'ৰাটো শুই উঠিলে, আৰু ল'ৰাটো শুবলৈ শুইছিলে, কিন্তু আমনি কৰিলে, আকৌ সাৰ পাই গ'ল। সেইবাবে মই মোবাইলত চাই বনোৱাৰ দৰে নহ'লগৈ। আৰু তাই হ'লেও কিন্তু ভাল হৈছে বুলিয়ে কৈছে দেই। আচলতে আমাৰ মাইকী মানুহবোৰ, ছোৱালীবিলাক আচলতে সৰুৰে পৰা তেনেকুৱা নেকি, মাকে কিবা বনালে বেয়া হ'লেও সদায় ভাল বুলিয়ে কয়। কিন্তু তাইৰ মুখৰ এক্সপ্ৰেশ্যনটো চাই মই গম পাইছোঁ যে তাই ভবাৰ ধৰণে নহ'লে, বা দেউতাকে বনাই দিয়াৰ দৰে নহ'লে। দেউতাক আহিলে তাইক কেতিয়াবা মাজে মাজে বনাই দিয়ে, তেনেকুৱা নহ'লগৈ চাগে। তাই জানে তাই খাবলৈ বিচৰা বস্তুটো মই সদায় তাইক বনাই দিবলৈ যত্ন কৰোঁ, কিন্তু হয়তো তাই ভবাৰ ধৰণে বা দোকানত বনোৱাৰ ধৰণে টেষ্টি নহ'ব পাৰে। কিন্তু বনাই শেষ নহওঁতেই তাই দেখিছেনে, খাবলৈ আৰম্ভ কৰিয়ে দিলে। সেইবাবে সম্পূৰ্ণ নহ'লগৈ আচলতে। মই তাইক কৈছোঁ, নতুনকৈ কিবা এটা ট্ৰাই কৰিম, আৰু পাৰফেক্ট তুমি যেনেকুৱা ধৰণে বিচৰা তেনেকুৱা ধৰণে বনাই দিম। আজি এনেকৈ খোৱা দেই দেহা মানুহ, তেনেকৈ ক'লোঁ, আৰু তাই ধুনীয়াকৈ তেনেকৈয়ে খালে। আচলতে ল'ৰা ছোৱালীক মৰমৰ মাতষাৰ বেছি প্ৰয়োজন নহয়নে বাৰু। মৰমৰ মাতষাৰ যদি ধুনীয়াকৈ দিয়ে নহয়, তাই তেনেকৈয়ে সন্তুষ্ট হৈ যায়। বেলেগৰ কথা নাজানো, কিন্তু আমাৰ দেহা মানুহ তেনেকৈয়ে সন্তুষ্ট হয়, আৰু তাইক মই সেইবাবে বহুত বেছি ভাল পাওঁ। আজিলৈ আহিছোঁ দেই, বাই বাই। তাই খাই থকা দেখি ভায়েকে দেখিছেনে, খাবলৈ বিচাৰি আছে। তাইক কিবা কিবি কৈ আছে, কিন্তু তাক এতিয়া এইবিলাক খুৱাব পৰা হোৱা নাই, সেইবাবে তাইক খুওৱা নাই। আৰু বায়েকে কৈছে অকণমান খুৱাই দিওঁ বুলি, কিন্তু ফ্ৰিজৰ যিহেতু আইচ দিয়া আছে, সেইবাবে তাক নোখোৱালোঁ। এয়া দেখিছেনে, তাই ভাল হৈছে বুলিয়ে কৈ আছে, যদিও ভাল হোৱা নাই। আৰু এইফালে মই ল'ৰাক শুৱাই ল'লোঁ, শুৱাই লৈ বাকীখিনি কাম সম্পূৰ্ণ কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাই আছে কমেণ্ট বক্সত জনাবচোন, মোৰো ভাল লাগিব। আজিলৈ আহিছোঁ দেই, বাই বাই। আৰু লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।